काजलगावआव दुलाराय सावथाल फरायसा आफादनि एसटिनि दाबि लानानै धरना हाबाफारि लादों। आसाम हादोरसा नाङै थांनानै थानाय सावथाल हारिखौ साह जनगोष्ठी एबा हारिजों गोरोबहोनो थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथांखि लानायखौ गनायनानै लानो हायाखै आदिबासि हारिनि गुबुन गुबुन आफादफोरा। दिनै काजलगाव महकुमानि सिङाव थानाय सावथाल फरायसा आफादा काजलगाव अल सान्थालि फरायसा आफादनि बानजायनायाव सुन्दारिनिफ्राय काजलगाव जिल्ला बेंगिरि मावख'सिम होसिख्रावना धरना लायो आरो दुलाराय सावथाल फरायसा आफादनि दाबिफोरखौ गनायनानै लायाब्ला फैबाय थानाय सानफोराव आरोबाव गोख्रोंसिन सोमावसारनायनि राहा लामा फोरमायदों गाहाय नेहाथारि रिमान। আজি সদৌ চৌতাল ছাত্ৰ সন্থাই সমগ্ৰ অসমত গণতান্ত্ৰিক আন্দোলন আমি ঘোষণা কৰিছো আৰু এই গণতান্ত্ৰিক কাৰ্যক্ৰমে আজি চিৰাং জিলাৰ উপায়ুক্তৰ সন্মুখত আমি সংস্কৃতি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈছো। এই সংস্কৃতি প্ৰতিবাদী সমদলৰ যোগেদি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছো। এই অসমতে থকা খিলঞ্জীয়া থলুৱা জনগোষ্ঠীক বাৰম্বাৰে চাহ জনগোষ্ঠীয়ে নামাকৰণ কৰি এই জনগোষ্ঠী সাঁওতাল জনগোষ্ঠী যি জনজাতিকৰণৰ অধিকাৰ, যি ভূমিৰ অধিকাৰ, যি শিক্ষাৰ আৰু ভাষাৰ অধিকাৰ, সেই ভাষাৰ অধিকাৰৰ পৰা যি বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে, ই এক ৰাজনৈতিক ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ সাঁওতাল জনগোষ্ঠীক অনাগত দিনত নিষেধ কৰি দিব। এই জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি কোনো বাচি নাথাকিব। তাৰ বাবে আজি সাঁওতাল জনগোষ্ঠী স্বতঃপ্ৰতভাৱে ওলাই আহি আজি DC মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এই থলুৱা জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি নিষেধ নকৰি এই জনগোষ্ঠীটোৰ চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰা বন্ধ হ'ব লাগিব। সাঁওতাল জনগোষ্ঠী কোনোদিনে চাহ জনগোষ্ঠী নাছিলে আৰু এই জনগোষ্ঠীৰ অস্তিত্ব আৰু পৰিচয় আছে আৰু এই সাঁওতাল জনগোষ্ঠীক সাঁওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক। এই সাঁওতাল জনগোষ্ঠীৰ অধিকাৰ সুবিধা চাহ জনজাতি নামেৰে নামাকৰণ নকৰি সাঁওতাল জনগোষ্ঠীৰ সাংবিধানিক জনজাতিকৰণৰ অধিকাৰ দিয়ক, ভূমিৰ অধিকাৰ দিয়ক আৰু ভাষাৰ অধিকাৰ দিয়ক। অসম চৰকাৰে বাৰম্বাৰে প্ৰতাৰণা কৰাৰ পিছত সাঁওতাল জনগোষ্ঠীয়ে ক্ষোভত আমি শংকিত হৈছোঁ আমাৰ ভাষা জীয়াই থাকিব নে নাই, আমি শংকিত হৈছোঁ সাঁওতাল হিচাপে জীয়াই থাকিব পাৰিম নে নাই। এই শংকিতৰ পৰিৱৰ্তে সাঁওতাল জনগোষ্ঠীয়ে স্বতঃপ্ৰতভাৱে ওলাই আহিছে আৰু অসম চৰকাৰে আহ্বান জনাব বিচাৰিছোঁ সময় থাকোঁতে সাঁওতাল জনগোষ্ঠীৰ আত্মপৰিচয় ঘূৰাই দিয়ক, স্বাভিমান ঘূৰাই দিয়ক। আমি সাঁওতাল হিচাপে জীয়াই থাকিব বিচাৰিছোঁ, চাহ জনগোষ্ঠী হিচাপে নহয়। এইখিনি সময়ত আমাৰ বিশিষ্ট ডাঙৰীয়ানে নিজৰ মূল্যৱান ভাষণ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। May galibang tulog ko, kami to pray sabay may yekete abot pragan bang kapal marawan. আমাৰ যি মিডিয়া বন্ধু সংবাদ মাধ্যম আৰু প্ৰশাসনিক পুলিচ প্ৰশাসনৰ বিষয়াসকল আচলতে মই আপোনালোকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছোঁ আৰু মই আপোনালোকক নিৰ্ভয় প্ৰদান কৰিছোঁ, আশা প্ৰদান কৰিছোঁ যে চৰকাৰলৈ আমি অনতিপলম। नोंथांमोनहा JNM NM नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।